নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালো। আজি মই মাছৰ মূৰৰ সৈতে তিতা কেৰেলাৰ খাৰ কেনেকৈ বনাই তাকে দেখুৱাবলৈ ওলাইছো। এই খাৰবিধ অতি সুস্বাদু হয়। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই কেইটামান তিতা কেৰেলা ভালকৈ ধুই সৰু সৰুকৈ কাটি লৈছো। আকৌ মই ডাঙৰ মাছৰ মূৰ এটা লৈছো। মূৰখিনি মই ভাজি লৈছো আৰু লগতে মই কেইফুটামান কেঁচা নহৰু লৈছো আৰু মই 3টামান জলকীয়া কাটি লৈছো। এতিয়া মই ৰন্ধা কামটো কৰিম। গেছত মই কেৰাহী উঠাই দিছো। কেৰাহীটো অকমান গৰম হ'বলৈ দিম। কেৰাহী গৰম হোৱাত মই মিঠাতেল দিছো। মিঠাতেল বৰ বেছি দিব নালাগে কাৰণ যেহেতু আমি খাৰ বনাবলৈ গৈ আছো। তেলখিনি গৰম হোৱাত মই মাছৰ মূৰটো অকমান ভাজি লম। মাছৰ মূৰটো ভিজত আছিল কাৰণে মই অকমান ভাজি ল'ব লগা হৈছে। যেহেতু মাছৰ মাথাখিনি আগতে ভাজা হৈ আছে গতিকে ইলুটি হিলুটিকৈ দুবাৰমান ভাজিলেই হৈ যাব। যেহেতু মাছৰ মূৰখিনি ভাজি হৈ গ'ল, এতিয়া মই মাছৰ মূৰখিনি তেলৰ পৰা সেপাৰেট কৰি ৰাখি থম। তেল আছে আৰু সামান্য পৰিমাণৰ মই তেল দি দিম। আৰু অলপ তেল দি দিছো। এতিয়া তেলত মই কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিছো। লগতে নহৰু কেইফুটাও দি দিছো। এতিয়া মই অকমান সামান্য ভাজিম, বহুত ৰঙচুৱা কৰিব নালাগে নহৰুখিনি। 1 মিনিটমান মই লৰাচৰা কৰি দিছো। নহৰু আৰু জলকীয়াখিনি 1 মিনিটমান ভাজাৰ পিছত কাটি থোৱা তিতা কেৰেলাখিনি মই যোগ কৰিছো। লগতে মই সোৱাদ অনুযায়ী নিমখ যোগ কৰিছো। এতিয়া তিতা কেৰেলাখিনি ভালকৈ লৰাই দি ঢাকনি মাৰি দিম। সোনকালে সিজিবলৈ মই ঢাকনিখন দি দিছো। ঢাকনিখন গুচাই আকৌ মই ভালকৈ লৰাই লৈছো। এনেকৈ মই 4 বা 5 মিনিট সময় ভালকৈ তিতা কেৰেলাখিনি ভাজি লম। তিতা কেৰেলাখিনি মই 4 বা 5 মিনিট সময় ভালকৈ ভাজি ললো। এতিয়া মই ইয়াত খাৰ যোগ কৰিম। এয়া মই কলা খাৰ যোগ কৰিছো। খাৰখিনি অকমান জাৰটো কম কাৰণে মই অকমান সৰহকৈ দিছো। কলা খাৰৰ সলনি আপোনালোকে খোৱা চৌদাও ব্যৱহাৰ কৰিব পাৰে। মই আকৌ এবাটি পানী যোগ কৰিলো। ভালকৈ সিজিব লাগিব বস্তুখিনি। আকৌ মই ঢাকনিখন দি দিছো। ঢাকনিখন দিলে সোনকালে সিজে। এনেকৈ মই 4-5 মিনিট সময় ভালকৈ সিজাই লম। দেখিছেনে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াত মই মাছৰ মূৰকেইটা যোগ কৰিছো। মাছৰ মূৰখিনি মই ভালকৈ ভাঙি দিম আৰু ভালকৈ ভাঙি দিলেহে তৰকাৰীখন সোৱাদ হয়। মাছৰ মূৰখিনি মই ভালকৈ ভাঙি ললো। এতিয়া মই আকৌ ঢাকনি মাৰি দিম। আকৌ মই ঢাকি দিছো। এনেকৈ মই প্ৰায় 5-6 মিনিটমান সময় ভালকৈ সিজাই লম। কাৰণ খাৰৰ তৰকাৰী ভালকৈ নিসিজালে খাই টেষ্টি নালাগে। আকৌ এবাৰ মই আটাইখিনি ভালকৈ লৰাই দিছো। এতিয়া ইয়াত মই আদা অলপ যোগ কৰিম। আদাখিনি মই ৰুকি দিম। আপোনালোকে খুন্দিও দিব পাৰে। খাৰৰ তৰকাৰীত সদায় আদা অকণ দিব লাগে। আপোনালোকে বাৰু খাৰৰ তৰকাৰীত আদা দি খায়নে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আদাখিনি দিও মই ভালকৈ লৰাই দিছো। আকৌ মই ঢাকনি মাৰি দিছো। এতিয়া কৰচৰ পিঠিখনৰে মই খাৰখিনি ভালকৈ ভাঙি দিছো। এনেকৈ 5-6 মিনিট যেতিয়া হৈ যাব তাৰ পিছতে পানীখিনি শুকাই যাব আৰু আমাৰ খাৰখিনি ৰেডি হৈ যাব। দেখি অনুমান কৰিব পাৰিছে, দেখিছেনে পানীখিনি প্ৰায় শুকাই গৈছে। তাৰ মানে আমাৰ খাৰখিনি হৈ গৈছে। এতিয়া মই খাৰখিনি নমাই দি আপোনালোকক সাৰ্ভ কৰি দেখুৱাই দিম।
গেছটো মই অফ কৰি দিলোঁ। এই প্লেটখনতে মই সাৰ্ভ কৰি দেখুৱাই আছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপিলৈ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।